আৰু মই এটা দুখ প্ৰকাশ কৰিছোঁ যে অকল মোকেই টাৰ্গেট কৰি লৈছে সকলোৱে কি কাৰণে নাজানো কিন্তু অসমত বহুত শিল্পী আছে বহুত শিল্পী আছে কিন্তু মোকে টাৰ্গেট কৰি লৈছে কি কাৰণে নাজানো খুব ভাল লাগিছে হয়তো মই হয়তো আপোনালোকে কি কয় নাজানো কিন্তু মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে বাকী শিল্পীতকৈ চাগে মোক অলপ ওপৰত ৰাখিছে সেইকাৰণে যে মোকে টাৰ্গেট কৰি লৈছে নাজানো কিন্তু যি হওক অসমৰ ৰাইজৰ লগত সদায় আছোঁ থাকিম আৰু এইটো মই স্পষ্ট কৰিছোঁ প্ৰয়োজন খালে এটা ভাল কাম আৰম্ভ হ'বলৈ গৈ আছে য'ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম চিত্ৰগৃহ জোনাকীত আমি কামটো শুভাৰম্ভ কৰিবলৈ ওলাইছোঁ মানে আজি আপোনালোকৰ অনুষ্ঠানটো কিহৰ কাৰণে বাতিল কৰিবলগীয়া বাতিল ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো বেয়া হ'ব বুলি ভাবিয়ে তেনেকুৱা ধৰণৰ এটা কৰা হ'ল ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো বেয়া হ'ব বুলি ভাবি আপোনালোকক আনুষ্ঠানিকভাৱে কোনে জনাইছে আপোনালোকে নাই অলৰেডি আমাৰ যেতিয়া প্ৰশাসনৰ লগত ইনচিডেণ্টটো হৈছিল কি আমি প্ৰশাসনৰ আমি যেতিয়া এনেকুৱা ধৰণৰ ফোন হেৰি এটা হ'ল যেতিয়া এটা প্ৰশাসনে আমাৰ লগত আলোচনা কৰে বস্তুটো এনেকুৱা হ'ব পাৰে তো তেওঁলোকে যেতিয়া সিদ্ধান্ত ল'লে নাই এইটো বস্তু কেঞ্চেল কৰাই ভাল আমি কেঞ্চেল হোৱা নাই জাষ্ট পষ্টপন কৰা হৈছে দুটা শব্দ আছে কেঞ্চেল আৰু পষ্টপন যিটো পষ্টপন কৰা হৈছে আৰু এইটো অনুষ্ঠান আমি কৰিম তাত যিটো আমাৰ চলচ্চিত্ৰ উদ্যোগৰ বহুদিনীয়া দাবীটো পূৰণ কৰি আমি আমাৰ ছবিৰ ক্ষেত্ৰত ডাঙৰ সমস্যাটো হৈছে হল আজি আমি হল আৰম্ভ কৰিব ওলাইছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম চিত্ৰগৃহ জোনাকীৰ দ্বাৰা আৰু সেইটো সম্ভৱ নহয় আৰু এইটো পষ্টপন কৰা হৈছে যিটো আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ চাওক মই সকলোকে কৈছোঁ যাৰ সেইটো ব্যক্তিগত কথা এইটো মই আপুনি ফ'ৰ্চ কৰিব নোৱাৰে দেই কাৰোবাৰ কেৱল সপক্ষেও ক'ব কোনোবাই কেৱল বিপক্ষেও ক'ব মই স্পষ্ট কৰি দিছোঁ যে সকলো ওলাই আহিছে ময়ো মোৰ ব্যক্তিগত কথা যেতিয়া কৈছোঁ নিজে যেতিয়া প্ৰেছ মিটটো দিছোঁ নিজৰ কথাই কওঁ যিহেতু সকলোৱে মোৰ কথাই কৈ আছে যে মই ৰাইজে বিচৰা নাই মই বিচৰা নাই মই চৰকাৰক মই অনুৰোধ কৰিছোঁ এখন ঐক্য মঞ্চত তেওঁলোকে সপক্ষে বিপক্ষে সকলোকে সন্মিলিত হিচাপে ৰাখি পেলাই আলোচনা কৰক কেনেকৈ সমাধান কৰিব পাৰে ৰাইজ অবিহনে কিন্তু একো সম্ভৱেই নহয় জয় আই অসম